হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় বহুত ভাল আৰু মোৰ খবৰো বহুত ভাল। এই 12টা-1টাৰ সময়ত যদি বৰষুণ দিয়ে কোনে কোনে গা ধুৱে? মই সৰুৰে পৰাই 12টা-1টাৰ সময়ত যদি বৰষুণ দিয়ে গাইজ, মই যিমানে বিজি নাথাকোঁ, য'তেই কিয় নাথাকোঁ, মই মানে ভিজিমে আৰু যি নহওক। আৰু সৰু পোৱালীবিলাক ইমান ধামাকা মানে ইনজয় কৰি আছে, মানে কি কওঁ আৰু। মোৰ লগতে সিমান ডাঙৰ মানে কোনেও অহা নাই যে মোক ভিডিঅ' বনাই দিব। আৰু ইহঁতে বহুত সৰু, চ' ইহঁতক কেনেকৈ কওঁ যে ইনজয় কৰিয়ে আছে ইহঁতে, আৰু কেনেকৈ কওঁ যে মোক ভিডিঅ' বনাই দিয়া, মই তোমালোকৰ লগত ইনজয় কৰিম। ইহঁতৰ ইনজয়টোৱে মেইন, আৰু মই আৰু কেনেকৈ কওক। আৰু ইহঁতে ইমান ধামাকা ইনজয় কৰি আছে, মানে কি কওঁ আৰু। মানে ইমান বৰষুণৰ চাউণ্ডৰ কাৰণে মানে সিহঁতৰ ভইচবিলাক দিব পৰা নাই, মানে সিমান ক্লিয়াৰ হোৱা নাই। ইমান ধামাকা ইনজয়, মানে কি কওঁ আৰু। ভইচটো মানে শুনিলে মানে বহুত ভাল হ'ল হয়। আৰু চাওক, ইয়াতে মানে ভালে ভালে গৈ থাকোঁতে গৰুৰ মানে কিহত পৰি যাওঁ, চাওক গৰুৰ পৰা মানে কেনেকৈ বাচোঁ আৰু। গাইজ, গৰুটো আমাক একো নকল, কিন্তু আমাৰ এই হাৰামীটোৱে চাব হা কেনেকৈ মোক ভয় খুৱায়। আৰু ইমান হাৰামী মানে তাই, মানে চাব হা। গাইজ, মই এই আলগা মাটিখিনিত গাইজ মই পৰি যাই কেনে গাইজ মোৰ ভৰি সোমাই গৈছিল গাইজ। মানে ভৰিত ইমান বেয়াকৈ দুখ পাইছোঁ গাইজ, মানে কি কওঁ আৰু। বেয়াকৈ ভৰিটো মচকিছে। এতিয়াতো মই হাঁহি হাঁহি কেনে গাইজ মই গৈ আছোঁ, কিন্তু মই ঘৰত গৈ কেনে বহুত বেয়াকৈ মানে কান্দিছোঁ। মানে তেতিয়া মালুম হোৱা নাছিল সিমান মানে, কিন্তু তথাপিও ভৰিত দুখ পাই আছিলোঁ। আৰু গাইজ, মই কলকাতাত আহিছোঁ চাওক, মানে কি কওঁ আৰু। কলকাতাত কেতিয়া আহিলোঁ গম পাব গাইজ। মই ক'ত আহিছোঁ চাওক, সাগৰৰ পাৰত। ফাইনেলি গাইজ, মই ভোট দিবৰ কাৰণে কাপোৰ ওলাই ল'লোঁ, আৰু চাওক মোৰ ওলোৱা হৈ গ'ল। আৰু আম্মা এতিয়া ওলাই আছে। ইমান বছৰতো আম্মাহঁতৰ লগতে মানে গৈছিলোঁ, এতিয়া মানে ফাইনেলি মই নিজেই মানে ভোট দিম। এইবাৰ মোৰ ফাৰ্ষ্ট ভোট, চ' চাই থাকক। আৰু এয়া আগে পিছে যিমানখিনি চাই আছে এইবিলাক আমাৰে ফেমিলিৰ হয় গোটেইবিলাক। এয়া আগত মাহী আৰু পিছত পেহীহঁত চবেই আছে, জেঠীমাহঁত। আৰু মোৰ বা এতিয়া পুলিং এজেণ্টৰ কাম কৰিছে, চাব হা গৈ আছে খোৱা বস্তু লৈ কেনে। এবাৰো মোৰ ফালে নাচাল, মানে কি কওঁ আৰু। বহুত বেয়াকৈ লাজ পালোঁ দে। আৰু এইটো মাজত আহি কেনে সোমাইছে, মানে ভিৰ চাই কেনে মানে ইহঁতে মাজত আহি কেনে সোমাইছে, মানে কি কওঁ আৰু ইহঁতক। আৰু যি নহওক, ভোট দি কেনে 3 ঘণ্টা পিছত ওলালোঁ। আম্মাক কৈ আছিলোঁ, আম্মা মই ঘৰত যাওঁ। তাৰপিছত আম্মা কলেজ যোৱা, তাৰপিছত আম্মা নাই অহা, আম্মা তাতে থাকি গৈছে, আৰু মই আহিছোঁ। এয়া মোৰ ভোট। আৰু ঘৰত নাই সোমাতে চাওঁ আমাৰ পোৱালীবিলাকে চাওক আম টেঙা বনাবৰ কাৰণে কি কৰি আছে, মানে সিহঁতে মানে খাব আৰু সৰু পোৱালীবিলাক। চ' মই আৰু এইবিলাক আম টেঙা চাই কেনে ঘৰত আৰু যাব পাওঁ নেকি কওক। চ' ইহঁতৰ পৰা আম টেঙা খোৱাৰ পিছত তাৰপিছত মই ফুৰিবৰ কাৰণে মাহীহঁতৰ লগত কিহত গ'লোঁ, নদীৰ পাৰত। বহুত দিনৰ পৰা মানে নাযাওঁ আৰু নদীৰ পাৰত। চ' ভাবিলোঁ, চবেই কৈ আছিল নদীৰ বোলে ভাঙি বোলে আছে কি কাছাৰবিলাক, চ' সেইবিলাক চাবৰ কাৰণে গৈছিলোঁ। ইমান চিলাই আছোঁ। এয়া চাওক, গোটেই ভাঙি মানে কাছাৰবিলাক চব ভাঙি ভাঙি পৰি আছে গাইজ। গাইজ চাওক, চব ভাঙি শেষ। হাই কলে মৰিম, ক'ত বান্ধি আছে গাইজ। আজিৰ দিনটো বহুত ভালে ভালে গ'ল, আৰু মোৰ মানে কি কওঁ, পুৱাৰ পৰা মানে গোটেই দিনটো মানে বহুত ভালে গ'ল। চ' আশা কৰোঁ আপোনালোকৰো যাতে বহুত ভাল যায় দিনবিলাক। চ' আৰু সন্ধিয়া হোৱাৰ পিছত আম্মা বাক লৈ কেনে অহাৰ পিছত চাওঁ আমি তিনিজনে অলপমান ৰিলচ বনাই আছিলোঁ আম্মাৰ লগত। আৰু ইফালে সন্ধিয়া হোৱাৰ লগে লগে মানে কি কওঁ আৰু, ইমান ভোক লাগি গৈছে। তাৰপিছত অলপমান মেগী বনাই কেনে চিম্পলকৈ মানে বনাইছোঁ, বেছি একো দিয়া নাই। চ' অলপমান খালি মছলা দি কেনে নিমখ দি কেনে বনাই কেনে খালোঁ। আৰু ইফালে মানে কি কওঁ আৰু, মই ইফালে এটা বনাইছোঁ আৰু সিফালে ভাইটিও আৰু মানে কণী দি কেনে বনাই আছিল। চ' মই মানে সিমান কি কৰা নাই। গাইজ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগি থাকে তেতিয়াহ'লে আকৌ আহিব মোৰ চেনেলত ভিডিঅ' চাবৰ কাৰণে, আৰু গমো পাম মোৰ ভিডিঅ' চাই কেনে আছেনে নাই। চ' আশা কৰোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, আজিৰ কাৰণে এইখিনিয়ে আছিল।